আরে চল গরি রে যাব তোকে মারগ জীৱনটো কিবা নাযায় নোপোৱা যেন লাগিছে অ কিনো কৰিম জানো পাই সংসাৰখন চলাবলৈ দেখোন বৰ দিগদাৰ হৈ গৈছে দেই এই ভদিয়াটোকো অথনিয়ে মাতিলো এতিয়ালৈকে দেখা দেখি নাই অ এইবিলাক বৰ এলেহুৱা মানুহ আৰু দেই ৰৈ ৰৈ কিবা বিৰক্তিখনহে লাগিছে কি যে এইবোৰ নহয় নাই এইবাৰ কিবা ডাঙৰ চিন্তা এটা কৰিব লাগিব ভদিয়াটো আহি পাওক তাৰ লগতে আলোচনাটো কৰিব লাগিব এইবোৰ বৰ ফাল্টু মানুহ দেই ইমান দেৰি কৰিব লাগেনে তই আহি পালেহি হবলা ইমান দেৰি কৰিব লাগেনে অথনিৰ পৰা ৰৈ আছো মই ৰহ গালি পাৰি নাথাক অথনিৰ পৰা কাম বনবোৰ কৰি কৰি আহৰি নোহোৱা হৈছে মোৰ তই আকৌ গালি পাৰি দেখাবলৈ আহিছো মোক বহি লওঁ ৰহ আয়ু কঁকালটো বিষাই গৈছে মোৰ তোৰ আকৌ কঁকাল বিষাবলৈ কি হ'ল মানুহজনী নাই নেকি থাকিলে কি হ'ব মস্ত বেমাৰী ইটো সিটো এতিয়া ক কিহৰ পৰা মাতিছিলি ইমান লৰালৈকে শুন ওচৰলৈ অকমান ইমান ডাঙৰকে ক'ব নোৱাৰি নহয় তোৰ কিবোৰ কথা গৈছো ৰ কথাটো কম ঘৰত অতসোপা কামবোৰ নেৰি থৈ আহিছো শুন এই মটনহঁতৰ গাঁৱত নহ'লে এইবাৰ ঠিকাদাৰৰ ঘৰতে নহ'লে কাম ফেৰা কৰোঁগে বল এইটো বৰ ডাঙৰ কথা কলি ৰ ভাবিব লাগিব এনেকে পটককে আলোচনা কৰা বিষয় নহয় এইটো বহুত ডাঙৰ কথা তই এনেই চিন্তা কৰ এইবোৰ কিডাল চিন্তা কৰিবলগীয়া আছে মই আছো নহয় চব মেনেজ কৰিম মই নাই সিহঁতৰ ঘৰৰ মানুহবোৰ বহুত চালাক চতুৰ ধৰা পৰিব লাগিলে আৰু মৰিলো আৰু আমি নাই তই চিন্তা কৰি থাকিব নালাগে ৰ মোৰ ফোনটো আছে নহয় মই চব মিলাই দিম মই কোন জান নাই দাবাং হয় দাবাং হ'ব থ তোৰ সেই দাবাং নাচডাল ফোনটো মিলা পতাপত যাবলৈ লাগে মোৰ মাইকী মানুহৰ বেমাৰ বুলি কৈছোৱে মিলাইছো ধৈৰ্য ধৰ অকণমান হেল্ল' শুনিছেনে এই কথা এটা ক'ব লগা আছিলে মোৰ এই ইহঁতক কৈছে সেই মেলটো চৰ্টৰ ওপৰলৈ যা বল ইয়াত যদি কোনোবাই শুনে নহয় আৰু চব নেচেল চেল এখন আৰু ঠিকেই কৈছ তই বল যাওঁ বল ইমান দেৰি কৰিব লাগে নে দেৰিকে আহি লৈছে আৰু আনক কথা কৈ মইহে দেৰি কৰিলো ইয়াতে মজা হ'ব পাতিবলৈ আমি কথাবোৰ ঠিকেই কৈছ এইখনহে আমাৰ আড্ডাৰ প্লেচ এতিয়া ক ফোনত কি পাতিলি কথাখিনি ক ভালকে শুন এই সি ক'লে বোলে ভাওনাৰ দিনাখন বৰ ভাল হ'ব সেইদিনাখন মানুহৰ ঘৰত ইমান মানুহবোৰ নাথাকে নহয় বুজিলি ঠিকে কৈছে দে সেইদিনা হয়ো মানুহ নাথাকে ঘৰত মজা হ'ব চব ভাওনা ঘৰ নামঘৰতে থাকিব মানুহবোৰ আৰু সি কৈছে গা কুঠাৰ এই বন্ধুক কি লাগে মুঠতে চব যোগাৰ কৰি দিব লাগিব খালি তাকো কিবা অকমান দিব লাগিব আমাৰ ভাগৰ পৰাই হয় নেকি বঢ়িয়া তেন্তে জিলেলে আয়ো জিলেলে বল এতিয়া যাওঁ ঘৰলে মজা আছে শুই যাম একদম শুলা নেকি শুলা আজি বহুত কাম কৰিলো দেই এতিয়া শুই ল কাইলেতো কাইলে দেখা যাব অকমান ইফালে যোৱা আকৌ ময়ো শু জয় বাবা ভোলেনাথ কাইলে দিনটো বচাবা আৰু দেই তুমি বচালেহে বচো আৰু মানুহটোৱে আজিও পগলা পানী খাই আহিলে
খঙৰে কৈছে যে কিয় তই কি জানিবি এই ভটিয়াৰ কি বুদ্ধি কাইলৈহে গম পাবি কিনো বকি আছে জানো মনে মনে এইটোৱে খাবহি লাগে সোনকালে ৰবাহে খং কৰি নাথাকিবা দেই ঐ আহ সোনকালে আহ গৈছো বল তই আগে আগে যা মই পিছে পিছে গৈছো ঐ তই সিফালে চা মই এইফালে চাওঁ হ'ব দে যা চিঞৰ বাখৰ কৰি নাথাক খালি কথাবোৰ অকণ লাহে লাহে ক যাবলৈ ভাল হ'ব এতিয়া নাই কোনো নাই বল মজা এইবাৰ আৰু বস্তু বাহনীখিনি ভালকে ল'ব লাগিব খালি কৈছ এই বেগটো নাপাহৰিবি আকৌ নহ'লে আৰু কিহত আনিবি বস্তু বই এতিয়া ঘৰকে যাওঁ বই দেখিছ ৰাইজৰ পইচা মাৰি মাৰি বিশাল সাম্ৰাজ্য গোটাইছে হয় দে এতিয়া চন্দুকটো ক'ত আছে সেইটোহে বিচৰাৰ কথা মানুহ কোনো নাই চাগে ভাওনা চাবলৈ গ'ল এই মই বন্দুকটো থওঁ দেই ইমান কোধো পাই লৈ থাকিব নোৱাৰিম হ'ব দে থ ইপিনে যাওঁ আহ ঐ ৰছটো ক'ত থলি উলিয়া আন্ধাৰে মুন্ধাৰে কেনেকে যাবি আছে ৰহ উলিয়াম নহয় ঐ লাহে লাহে বল নহ'লে কোনোবাই শুনিব মোৰ বৰ ভয় লাগিছে ঐ কোনোবা আহিছে নেকি কিবা এটা শব্দ শুনিছো দেখোন হেই কোন নাই অহা তইহে এতিয়া ভয় খুৱাই মোক হাত ফেল কৰিলি আকৌ কিবা আছে নেকি চাই লওঁ ঐ এইটো কিহৰ শব্দ আহি আছে গোকে এই ভাওনা চাগে মাইকটো আকৌ সোনকালে যাবগৈ লাগে মানে মানুহবোৰ চব এতিয়া গুচি আহিব বল মই গৈ আছো বচোন তই আগবাঢ় গৈ আছো নহয় ঐ কোনো নাই বঢ়িয়া মজা ঐ কোনো নাই নহয় বঢ়িয়া এতিয়া চন্দুকটো বিচাৰো বৈ পিছে বেগটো ক'ত থলি তই মই ভোগবা বুলি ভাবিছিলি এইটো চা ক'ত থৈ দিছো বৈ এতিয়া যাওঁ বৈ তললৈ যাওঁ বৈ সেই সোপা কি দেখিছ নাই আমাৰ বস্তু দেখোন ঐ আজি আমাৰ কপালে ভাল বৈ খাই লওঁগে অলপ থ সেই বেগটো তাতে থ বল বহি লওঁগে বল আকৌ ভেবেলা লাগি চাই আছ যে মই হ'লে বহিলোৱেই ঐ দে ডকচি দে ফিৰি মাল খা ফ্ৰীতে পাই আজি একে গোটা মুৰ্গী দিছো আৰু দেই মই হ'লে 3টা খাম খকুৱাটো এইটো কৰবাৰ একেবাৰে 3টা খাই সোনকালে যে যাব লাগে তাৰ ধান্দা নাই পিছত যে পিঠিত মাধ মাৰ দিব ধত চালা চুপ বেছি কথা কৈছ খাম বুলি কৈছো যেতিয়া খামেই হ'ব থ ইয়াতে নিচা ফটাব নালাগে বল ঘৰলৈ বল পটাপট নাহকেলে আকৌ পটাপট চোন ৰ আৰু এটা খাই লওঁ মই যাও এনে তই আয়ৈ কটা নিধকটো এইটোৰ লগত এইবোৰ কাম কৰিব নোৱাৰি মৰিব লাগিব ঐ চাহ তই থাক মই হ'লে যাওঁ এই খালি এতিয়া ধৰা পৰি মৰিলো আৰু এতিয়া ধৰা পৰি মৰিলো বল পলা ইয়াৰ পৰা পলা কোন চোৰ ঐ ধৰ কেনি যাওঁ এইকেইটা চোৰ হয় ধৰ ৰাইজ আহক ধৰক ভাগৰ লাগি কৈছে ইমান দৌৰিলো ঐ নৰখিবি বল আহি আছে ৰাইজ আহি আছে পিছে এটা লৈহে আহিছো মানে আৰু বেগটো বহুত ভাল কৰিলি দেই বেগটো আনিলি বল বেগা আহক ৰাইজ আহক লাঠি লুঠা লৈ আহক হয়কেইটা বল নৈ পাৰলে বল গৈছো আমি আপোনালোক আগবঢ়কচোন গৈছো চাল্লা আমাৰ গাঁৱত সিহঁতি চুৰ কৰিব আহে এইকেইটা নৈ পাৰত দেখিছে বল মোৰ ঘৰৰ পৰা মাল চুৰ কৰি আনি কেনেকে কি হ'ল আমি দেখোন নাৱতহে আছিলো তোক দেখোন কৈ আছিলো মই নাখন সোনকালে চলা বঠা মাৰ
তহঁতি গোটেই ৰাতি নাও চলাই আছিলো বুলি ভাবিছিলি নাওখন দেখা নাছিলি গছতে বন্ধা আছিলে এতিয়া মৰ তহঁতি